নতুন বছৰৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আছোঁ। আপোনালোকে চাই আছে অনলাইন আপজান নিউজ চাব। আপোনালোকৰ কাৰণে ২০২৩ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা কেইবাটাও নিয়ম সলনি হ'ব বিচাৰিছে। সেই নিয়মকেইটা জানি ল'ব পাৰে আপোনালোকে। নতুন বছৰৰ পৰা সলনি হ'ব কেইবাটাও নতুন নিয়ম। আপোনালোকে চাব অনলাইন আপজান নিউজ চেনেল। নতুন বছৰৰ পৰা সলনি হ'ব কেইবাটাও নিয়ম, যিয়ে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত। আপোনালোকৰ জানুৱাৰী ২০২৩ জানুৱাৰী বৰ্ষৰ নতুন বছৰত যি কেইটামান নিয়ম সলনি হৈছে, সেইটো নিয়মে আপোনাক প্ৰভাৱ পেলাব পাৰে আপোনাৰ দৈনন্দিন জীৱনত। তো ফ্ৰেণ্ডসকল চাব, ১ জানুৱাৰীৰ পৰা সলনি হ'ব ধনৰ লেনদেনৰ নিয়মো। যিবিলাক বেংকত আপোনালোকে ধনৰ লেনদেন কৰে, সেইবিলাক লেনদেনো আপোনালোকৰ কি হ'ব, নিয়ম সলনি হ'ব পাৰে। নতুন বৰ্ষৰ পৰা বাহনত হাই ছিকিউৰিটি ৰেজিষ্ট্ৰেশ্যন প্লেট থকাটো বাধ্যতামূলক। যিবিলাক গাড়ী আছে সেইবিলাকৰ হাই ছিকিউৰিটি ৰেজিষ্ট্ৰেশ্যন প্লেট থকাটো বাধ্যতামূলক কৰিছে অসম চৰকাৰে। গতিকে এইবিলাক হাই ছিকিউৰিটি ৰেজিষ্ট্ৰেশ্যন প্লেটটো আপোনালোকে লগাব লাগিব। হাই ছিকিউৰিটি ৰেজিষ্ট্ৰেশ্যন প্লেট নাথাকিলে ভৰিব লাগিব ৫,০০০ টকাৰ জৰিমনা। আপোনাৰ গাড়ীত যদি হাই ছিকিউৰিটি ৰেজিষ্ট্ৰেশ্যন প্লেটটো নাথাকে, তেনেহ'লে ভৰিব লাগিব পাৰে আপোনালোকৰ ৫,০০০ টকাৰ জৰিমনা ভৰিব লাগিব পাৰে। বেংকিং আৰু ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰতো সলনি হ'ব নিয়ম। যিবিলাক বেংক আছে আৰু ইঞ্চুৰেঞ্চ আছে, বা আপোনালোকৰ যিবিলাক ইঞ্চুৰেঞ্চ আছে, গাড়ী বা লাইফ ইঞ্চুৰেঞ্চ হওক, যিয়ে নকওক, যিবিলাক বেংকিং ছিষ্টেম, সেইবিলাক কি হ'ব, আপোনালোকৰ ক্ষেত্ৰত কিছুমান সাল সলনি হ'ব। নিয়মবোৰ সাল সলনি, আগতে যেনেকুৱা নিয়ম আছিল এতিয়া বেলেগ ধৰণৰ নিয়মবোৰ হ'ব। এতিয়া চাব, ১ জানুৱাৰীৰ পৰা ব্যয়বহুল হ'ব ইঞ্চুৰেঞ্চৰ প্ৰিমিয়াম। যিবিলাক আপোনালোকৰ প্ৰিমিয়াম দিয়ে ইঞ্চুৰেঞ্চৰ, সেইবিলাক ইঞ্চুৰেঞ্চৰ যিবিলাক ইঞ্চুৰেঞ্চ আপোনাৰ গাড়ীৰে হওক, মানুহৰ লাইফ ইঞ্চুৰেঞ্চৰ হওক, যিকোনো ইঞ্চুৰেঞ্চৰ হওক, আপোনালোকৰ সাল সলনি হ'ব পাৰে। ১ জানুৱাৰীত সলনি হ'ব পাৰে LPG গেছৰ দাম। যিবিলাক আপোনাৰ ৰন্ধন গেছ ব্যৱহাৰ কৰে, ইউজ কৰে ঘৰত, সেইবিলাক ৰন্ধন গেছৰ জানুৱাৰী প্ৰথম সপ্তাহতেই কি হ'ব, দামৰ সাল সলনি হ'ব। যদি আগতে ১১০০ টকা আছিল, এতিয়া কম হ'ব পাৰে, বেছি হ'ব পাৰে, সেইটো সাল সলনি হ'ব বুলি কৈছে। ৰেচন কাৰ্ড দেখুৱালে বিনামূলীয়া লাভ কৰিব ৫,০০,০০০ টকাৰ চিকিৎসা। যিবিলাক আপোনাৰ হাতত যদি ৰেচন কাৰ্ড থাকে, আপোনালোকে কি কৰিব পাৰিব, বিনামূলীয়া চিকিৎসা কৰিব। ৫,০০,০০০ টকা পৰ্যন্ত আপোনালোকে বিনামূলীয়া চিকিৎসা ল'ব পাৰিব। তো যদি আপোনালোকৰ ৰেচন কাৰ্ড নাথাকে, আপোনালোকে নতুন ৰেচন কাৰ্ডৰ কাৰণেও আবেদন কৰিব পাৰিব এই জানুৱাৰী মাহৰ পৰা। গতিকে আপোনালোকে ৰেচন কাৰ্ডটো বনাই লওক, ইয়াতে বিভিন্ন ধৰণৰ সুবিধা পাব। আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে ৫,০০,০০০ টকা বিনামূলীয়া চিকিৎসা হ'ব বুলি জানুৱাৰী মাহৰ পৰা এইটো বাধ্যতামূলক কৰি দিছে, যে ৰেচন কাৰ্ড থাকিলেই আপোনালোকৰ কি হ'ব, ৫,০০,০০০ টকাৰ চিকিৎসা প্ৰদান কৰা হ'ব। অহা বছৰৰ পৰা ঋণগ্ৰস্ত মহিলাৰ তৃতীয় কিস্তিৰ ঋণ প্ৰদান কৰা হ'ব। যিবিলাক মহিলাসকলে বন্ধন লোন লৈছিল বা মাইক্ৰ' ফাইনেন্সৰ যি লোন লৈছিল, সেইবিলাকৰ কিছুমানক প্ৰথম কিস্তিত দিছে আৰু দ্বিতীয় কিস্তিত প্ৰদান কৰিছে অসম চৰকাৰে। তো এইবাৰ কি কৰিছে, এইবাৰ আপোনালোকৰ কাৰণে অহা বছৰ, তাৰমানে নতুন বছৰ মানে ২০২৩ জানুৱাৰীৰ পৰা কি ক'ব, ঋণগ্ৰস্ত মহিলাৰ তৃতীয় কিস্তিৰ ঋণ প্ৰদান কৰা হ'ব। যিবিলাক তৃতীয় কিস্তিৰ ঋণ গ্ৰহণ কৰিব বুলি কৈছে, প্ৰদান কৰিব বুলি কৈছে, এই বন্ধন লোকৰ আৰু মাইক্ৰ' ফাইনেন্সৰ যিবিলাক লোন লৈ পইচা এতিয়ালৈকে দিয়া নাই, তেওঁলোকৰ ক্ষেত্ৰত এইটো ঋণ মানে তৃতীয় কিস্তিত তেওঁলোকৰ প্ৰদান কৰিব। তৃতীয় কিস্তিৰ জৰিয়তে তেওঁলোকক সকলো যি পইচা ঋণ লৈছিল, গোটেইখিনি টকা মাফ কৰি দিব বুলি কোৱা হৈছিল। গতিকে মাইক্ৰ' ফাইনেন্সক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ ডাঙৰ ঘোষণা, যে যদি মহিলাসকলে বন্ধন লোনেই হওক, বিভিন্ন ধৰণৰ ফাইনেন্স বেংক, মাইক্ৰ' ফাইনেন্স বেংকৰ জৰিয়তে যে টকা লৈছিল, সেই টকা এইটো মাহতে আপোনালোকৰ একাউণ্টত প্ৰদান কৰিব। আৰু ফাইনেন্সৰ যি মুখ্যমন্ত্ৰীয়ে কৈছিল যে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিব। গতিকে গোটেইখিনি টকা এইবাৰ কি কৰিব, জানুৱাৰী মাহতে মাইক্ৰ' ফাইনেন্সৰ টকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিব, সেইটো মাফ কৰি দিব বুলি কৈছে, বা তৃতীয় কিস্তিত মানে ধৰিব বুলি কৈছে। ডিব্ৰুগড় জিলাত নতুনকৈ ৫,০০০ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। আমাৰ অসমত যি ডিব্ৰুগড় জিলা আছে, সেই জিলাত আকৌ নতুনকৈ কি কৰিছে, ৫,০০০ মহিলাক অৰুণোদয় আঁচনিৰ কাৰণে আবেদনৰ সুবিধা দিয়া হ'ব বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে। তো অৰুণোদয় আঁচনিৰ আবেদন যদি আপোনালোকে কৰা নাই, বা ফৰ্মটো এতিয়ালৈকে কৰা নাই, কিন্তু অৰিজিনেল যিটো ফৰ্ম হয়, সেইটো আপোনালোকৰ গ্ৰাম পঞ্চায়ত ৭ তাৰিখত ফিল আপ কৰি আপোনালোকে সেইটো দিব লাগিব। তো গতিকে অৰুণোদয় আঁচনিৰ জৰিয়তে আপোনালোকে ১,২৫০ টকাকৈ পাই থাকিব। গতিকে আপোনালোকে এইটো আঁচনিৰ আবেদনটো কৰি ল'ব। তো বেছি পলম নকৰাকৈ আপোনালোকে অতি সোনকালে আবেদনটো কৰি লওক।
জানুৱাৰীৰ পৰা সলনি হ'ব ক্ৰেডিট কাৰ্ডৰ নিয়ম। যিবিলাক আপোনালোকে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে বা ক্ৰেডিট কাৰ্ড আবেদন কৰি আপোনালোকে যে অনলাইনৰ জৰিয়তে হওক বা ফ্লিপকাৰ্টৰ হওক এমাজনৰ পৰাই হওক বস্তু মানে কিনে, সেইবিলাক বস্তু কি হ'ব, ক্ৰেডিট কাৰ্ড থাকে, সেই ক্ৰেডিট কাৰ্ডৰ নিয়মবোৰ সাল সলনি হ'ব পাৰে। ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ৰিৱাৰ্ড পইণ্ট সংক্ৰান্তীয় নিয়ম সলনি হ'ব। যিবিলাক আপোনালোকে কেছবেক বা ৰিৱাৰ্ড পায় সেইবিলাকৰ কি নিয়মবোৰ সাল সলনি হ'ব। জানুৱাৰীৰ পৰা ব্যৱসায়ীসকলে পৰ্টেলৰ মাধ্যমেৰে বিল প্ৰদান কৰিব পাৰিব। যিবিলাক মানে ডাঙৰ ব্যৱসায়ী আছে সেইবিলাক ব্যৱসায়ীসকলে কি কৰিব, পৰ্টেলৰ জৰিয়তে বিল প্ৰদান কৰিব লাগিব। গতিকে অনলাইনৰ জৰিয়তে কি পৰ্টেলৰ জৰিয়তে কিবা এটা পৰ্টেল দিব, সেই পৰ্টেলৰ মাধ্যমেৰে বিল প্ৰদান কৰিব লাগিব। 2023 পৰা 5 কোটিতকৈ অধিক ব্যৱসায় কৰা সকলৰ বাবে ইলেক্ট্ৰনিক বিল উলিওৱাটো বাধ্যতামূলক। 2023 যি 5 কোটিতকৈ অধিক ব্যৱসায় কৰা সকলৰ বাবে ইলেক্ট্ৰনিক বিল উলিওৱাটো বাধ্যতামূলক কৰি দিছে। গতিকে আপোনালোকৰ যদি কোনোবাই ডাঙৰ ব্যৱসায়ী হয় তেনেহ'লে ইলেক্ট্ৰনিক বিলটো উলিওৱাটো বাধ্যতামূলক কৰি দিছে। পূৰ্বে 20 কোটি টকা আছিল এই সীমা, এতিয়া 5 লাখ টকা বঢ়াই দিছে বুলি কৈছে। যদি আপোনালোকৰ আধাৰ কাৰ্ড 10 বছৰ, আধাৰ কাৰ্ড লৈ UIDৰ পৰা ডাঙৰ এটা ঘোষণা কৰিছে। আপোনালোকৰ এইটো যদি হয় তেনেহ'লে আপোনালোকে কাম কৰিব। কি কৈছে, যদি আপোনাৰ আধাৰ কাৰ্ড 10 বছৰ পুৰণি হয় তেন্তে ইয়াক লগে লগে আপডেট কৰক। আৰু UIDAI এই কথাটো জনাইছে। UIDAI এই কথাটো জনাইছে, যদি আপোনাৰ আধাৰ কাৰ্ড বনাইছে তেনেহ'লে 10 বছৰ যদি পুৰণি হৈছে তেনেহ'লে কি কৈছে, সেইটো আপুনি এই আপডেট কৰি ল'বলৈ কৈছে। আপডেট কৰি ল'ব, তেওঁলোকৰ আপডেটটো কৰি ল'ব আধাৰ কাৰ্ডটো। আৰু কি কৈছে যে তেওঁলোকৰ নথিপত্ৰ সংশোধন কৰা নাছিল, তেওঁলোকৰ শেহতীয়া তথ্য আপডেট কৰা উচিত। বিবৃতিটোত কোৱা হৈছে যিসকল আৱাসীৰ আধাৰত কাৰ্ড 10 বছৰ আগতে নিৰ্মাণ কৰা হৈছিল আৰু তেতিয়াৰ পৰা এই বছৰবোৰত কেতিয়াও ইয়াক আপডেট কৰা নাই, তেনে আধাৰ কাৰ্ডক কি কৈছে, আপডেট কৰিবলৈ কৈছে। গতিকে আপোনাৰ আধাৰ কাৰ্ড যদি 10 বছৰ পুৰণীয়া হৈছে, যদি আপুনি সংশোধন কৰা নাছিল, নথিপত্ৰ সংশোধন কৰা নাছিল, গতিকে আপোনাৰ আধাৰ কাৰ্ডটো আপডেট কৰি ল'বলৈ কৈছে, আপডেট কৰি ল'ব পাৰে। নৱবৰ্ষত মোদী চৰকাৰে উপহাৰ, কোটি কোটি জনতাই লাভ কৰিব বিনামূলীয়া ৰেচন। যিটো আপুনি ৰেচন কাৰ্ডৰ জৰিয়তে গৰীব কল্যাণ আঁচনি যিটো চাউল পায় আপোনালোকে, যিটো গৰীব কল্যাণ আঁচনি বুলি কয়, যে কৰোণাৰ সময়ত দিছিল, সেই চাউলটো মানে বন্ধ কৰিব বিচাৰিছিল, যে বন্ধ কৰি দিম বুলি কৈছিল। কিন্তু মোদী চৰকাৰে 2023 জানুৱাৰীত এই উপহাৰ হিচাপে এইটো দিছে যে কোটি কোটি জনতাই লাভ কৰিব বিনামূলীয়া ৰেচন। সেই ৰেচন আপোনালোকে এই ৰেচন কাৰ্ডৰ জৰিয়তে কি কৰিব, 81 কোটি জনতাই লাভ কৰিব বিনামূলীয়া ৰেচন। আপোনালোকে যদি আৰু প্ৰধানমন্ত্ৰী যিটো আৱাস যোজনাৰ ঘৰ যদি আবেদন কৰিছে পোৱা নাই তেনেহ'লে আপোনালোকে কি কৰিব চাওক, ইয়াতে লিখা আছে চাব, PMAYG প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণ 2023। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ভাৰত চৰকাৰৰ উদ্যোগত গ্ৰাম্য দৰিদ্ৰ লোকসকলক সুলভ মূল্যৰ বাসগৃহৰ ব্যৱস্থা কৰা হৈছে। মূলতঃ 1985 চনত ইন্দিৰা আৱাস যোজনা হিচাপে আৰম্ভ কৰা PMAYG আঁচনিখন বৰ্তমান চৰকাৰে 2016 চনত 2022 চনৰ ভিতৰত সকলোৰে বাবে গৃহ নিৰ্মাণৰ পদক্ষেপৰ অংশ হিচাপে পুনৰ সংস্কাৰ কৰি পুনৰ আৰম্ভ কৰে। এতিয়া PMAYGৰ অভিযান 2024 চনলৈ বৃদ্ধি কৰা হৈছে। এই পদক্ষেপ লাখ লাখ গাঁওবাসীক উপকৃত কৰিব। নতুন যি 2022 ভিতৰত সকলো বাসগৃহ নিৰ্মাণৰ অসম চৰকাৰে পদক্ষেপ লৈছে। গতিকে সকলোৱে যিবিলাক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে আবেদন কৰিছে তেওঁলোকক 2024 চনলৈ বৃদ্ধি কৰি PMAYGৰ অভিযান সেইটো 2024 বৃদ্ধি কৰিছে। 2024 ভিতৰত লাখ লাখ গাঁওবাসীক কি কৰিব, সকলো ঘৰ দি উপকৃত কৰিব। নতুন অৱতাৰত PMAYGৰ সকলো যোগ্য গ্ৰাম্য পৰিয়ালক পানী, অনাময়, বিদ্যুৎকে ধৰি সকলো মৌলিক সা সুবিধাৰে পকী ঘৰ 2টা পৰ্যায়ত প্ৰদান কৰাৰ মনস্থ কৰিছে। এতিয়া দ্বিতীয় পৰ্যায়ত এই আঁচনিখনে 1.95 কোটি পৰিপক্ক কৰি সামৰি লোৱাৰ সাক্ষ্য লৈছে। 2019 চনৰ পৰা 2022 চনৰ ভিতৰত গ্ৰাম্য ভাৰত এই আঁচনিখন 2022 চনলৈ বৃদ্ধি কৰাৰ লগতে 2.95 কোটি পাকা ঘৰলৈ লক্ষ্য সংশোধন কৰা হৈছে। যদি আপুনি PMAYGৰ 2023-24 চনৰ বাবে 2023 চনত PMAYG NICত অনলাইন আবেদন কৰিব বিচাৰে তেন্তে ইয়াত প্ৰধান গ্ৰামীণ আৱাস যোজনাৰ ভিতৰত সামৰি ল'ব।
গতিকে আপুনি যদি আবেদন কৰি নাই এতিয়ালৈকে আপুনি আবেদন কৰিব পাৰে। এইটো 2024 চনতে আপোনাৰ ঘৰটো সামৰি ল'ব বুলি কৈছে। তো আপোনালোকে চাই আছে অনলাইন আবেদন এনেকুৱা। যদি আপোনাৰ এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ আৰু কমেণ্টছ কৰিব।